আপোনালোকে বাৰু ৰৈ যোৱা মাহ প্ৰসাদবোৰ পেলাই দিয়ে নেকি? পেলাই নিদিব। আৰু আজি মই ৰৈ যোৱা মাহ প্ৰসাদেৰে এটা প্ৰথমে মই মাহ প্ৰসাদখিনি ভালদৰে ধুই লৈছোঁ আৰু এতিয়া এটা মিক্সিৰ বাতিত মাহ প্ৰসাদখিনি দিছোঁ যাতে ধুনীয়াকৈ এটা পেষ্ট বনাব পাৰোঁ। এয়া আমাৰ পেষ্টখিনি ৰেডি হৈ গ'ল। ইয়াৰ লগত মই নিমখ দিছোঁ। আপোনালোকে যদি ইচ্ছা কৰে ইয়াত আদাও দিব পাৰে। এতিয়া মিশ্ৰণখিনিৰ লগত মই আগতীয়াকৈ সৰু সৰুকৈ কাটি থোৱা পিঁয়াজ জলকীয়াখিনি দি দিছোঁ আৰু ভালদৰে মিহলি কৰি দিছোঁ। এতিয়া এখন টাৱা গেছত বহাই দিছোঁ আৰু টাৱাখন যেতিয়া গৰম হ'ল তাত মই ৰিফাইন তেল দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে মিঠাতেলো দিব পাৰে আৰু তেলখিনি গৰম হোৱাত মই মিশ্ৰণখিনি অকণমানকৈ চামুচ এখনেৰে বহাই দিছোঁ। মই গোটেইকেইটা মিশ্ৰণ টাৱাখনত বহাই দিছোঁ আৰু এতিয়া মই বৰকেইটা ওলোটাই দিম। কিছু সময় এনেকৈ লুটিয়াই মই বৰকেইটা ভাজি আছোঁ। এই বৰবিধ আপুনি চাহৰ লগত নাইবা ভাতৰ লগত খাব পাৰে। কিছু সময় ভজাৰ পিছত আমাৰ বৰকেইটা ৰেডি হৈ গ'ল। মই ভাতৰ লগতে খালোঁ। খাবলৈ বহুত সোৱাদ হৈছিল। বন্ধুসকল, আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে? যদি ভাল লাগে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিব আৰু আপুনি যদি মোৰ চেনেলত নতুন হয় প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব।